My dear students, I welcome you to my class. Today, my lesson is voice. It is very important for you. You should learn it thoroughly so that you need not have to stumble over the use of it. ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ভইচ সম্পৰ্কে কিছু কথা ক'ম। ই তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয়, গতিকে ভালদৰে শিকিবলৈ যত্ন কৰিবা। এতিয়া আমি পাঠ আৰম্ভ কৰোঁ। হোৱাট ইজ ভইচ? ভইচ কি? ইয়াৰ উত্তৰটো পাবলৈ আমি কেইটামান বাক্য আলোচনা কৰি লওঁ। প্ৰথম বাক্যটো চোৱা। দ্য ভিলেজাৰ্ছ আৰ ৰিপেয়াৰিং দ্য ব্ৰকেন ব্ৰিজ। আন এটা বাক্য ল'লোঁ। দ্য ব্ৰকেন ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড বাই দ্য ভিলেজাৰ্ছ। আৰু এটা বাক্য চোৱা। দ্য ব্ৰকেন ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড। এতিয়া আমি এই তিনিটা বাক্য আলোচনা কৰি ল'লে ভইচ কি ইয়াৰ উত্তৰটো পাম। এতিয়া প্ৰথম বাক্যটোত দ্য ভিলেজাৰ্ছ আৰ ৰিপেয়াৰিং দ্য ব্ৰকেন ব্ৰিজ, তাৰমানে গাঁৱৰ মানুহবিলাকে ভঙা দলংখন মেৰামতি কৰি আছে। কোনে মেৰামতি কৰিছে? গাঁৱৰ মানুহবিলাকে, দ্য ভিলেজাৰ্ছ। এতিয়া ই হ'ল কৰ্তা, ছাবজেক্ট। কি মেৰামতি কৰিছে? দ্য ব্ৰকেন ব্ৰিজ। ই হ'ল কৰ্ম, ব্ৰকেন ব্ৰিজ, ভঙা দলংখন, ই হ'ল অবজেক্ট। এই বাক্যটোত যিটো আমাৰ SVO পেটাৰ্ণ আছে, ছাবজেক্ট ভাৰ্ব অবজেক্ট, ঠিক সেইদৰে ই বহিছে। ইয়াত ছাবজেক্টটো আৰম্ভণিতে বহিছে, তাৰপিছত ভাৰ্ব, তাৰপিছত অবজেক্ট। দ্বিতীয় বাক্যটোত মন কৰা। দ্য ব্ৰকেন ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড বাই দ্য ভিলেজাৰ্ছ। এই বাক্যটোত আকৌ দ্য ব্ৰকেন ব্ৰিজ, এই অবজেক্টটোহে আগলৈ আহিলে। তাৰমানে ছাবজেক্টৰ পজিশ্যনটো, স্থানটো অবজেক্টটোৱেহে ল'লে। এতিয়া যিটো প্ৰকৃত ছাবজেক্ট, তাৰ গুৰুত্বটো কমিলে, ই শেষৰ ফালেহে গৈ বহিছেগৈ। আকৌ তৃতীয় বাক্যটোত চোৱা। দ্য ব্ৰকেন ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড। ইয়াত আকৌ যিটো প্ৰকৃত ছাবজেক্ট, দ্য ভিলেজাৰ্ছ, সি আকৌ মুঠেই গুৰুত্বই নাপালে। গতিকে আমি এতিয়া বাক্যকেইটাত যিটো বাক্যত কৰ্তাই প্ৰাধান্য পাইছে, কৰ্তাই নিজৰ জেগাত থাকি কাৰ্যটো কৰিছে, সেই বাক্যটোত গ্ৰামাৰ নিয়ম মতে সি হ'ল এক্টিভ ভইচ। আৰু বাকী যিকেইটাত কৰ্মটোহে গুৰুত্ব পাইছে, কৰ্তাই গুৰুত্ব পোৱা নাই, গতিকে বাকী তলৰ বাক্য দুটাক পেছিভ ভইচৰ বাক্য বুলি আমি ক'ব লাগিব। এতিয়া আমি হোৱাট ইজ ভইচ, এই কথাটোৰ উত্তৰ এইফালৰ পৰা যদি আমি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে ই হ'ল ভাৱ প্ৰকাশৰ এটা ধৰণ, এটা ৱে, য'ত কেতিয়াবা কৰ্তাই আৰু কেতিয়াবা কৰ্মই প্ৰাধান্য পায়। গতিকে এইফালৰ পৰা বিচাৰ কৰি আমি হোৱাট ইজ ভইচ বুলি ক'লে এনেকৈ উত্তৰ দিব লাগিব। ভইচ ইজ a way of expressing thoughts, giving stress either on subject or on object. আকৌ আমি অন্য ধৰণেও হোৱাট ইজ ভইচ ইয়াৰ উত্তৰটো পাব পাৰোঁ। সেইটো কেনেকৈ? সেইটো আমি ভাৰ্ব চাব লাগিব, ভাৰ্বৰ ফৰ্ম। এতিয়া প্ৰথম বাক্যটোত যিটো ভাৰ্বৰ ফৰ্ম আছে, এই ফৰ্মটোৱে কৰ্তাটোৱে নিজে কাৰ্যটো কৰাত সহায় কৰিছে, নিজে কাৰ্যটো কৰা বুজাইছে। কিন্তু বাকী দুটা বাক্যত ভাৰ্বৰ যিটো ফৰ্ম আছে, এই ফৰ্মটোৱে কৰ্তাটোক আকৌ নিষ্ক্ৰিয় কৰিছে। তাৰমানে 2 নম্বৰ বা 3 নম্বৰ বাক্য দুটাত দ্য ব্ৰকেন ব্ৰিজ, ই কৰ্তা হৈ বহিছে, কিন্তু কাৰ্যটো কৰিব পৰা নাই। মেৰামতি কৰা কামটো দ্য ব্ৰকেন ব্ৰিজ, ভঙা দলংখনে কৰা নাই, তাৰমানে ই নিষ্ক্ৰিয় হৈ গৈছে। গতিকে নিষ্ক্ৰিয়তাক কেনেকৈ কৰা হ'ল? এই ভাৰ্বৰ ফৰ্মটোৰ দ্বাৰা কৰা হ'ল। এইটো কেনেকৈ হ'ল? দ্য ব্ৰকেন ব্ৰিজ ইজ বিং ৰিপেয়াৰ্ড। ইয়াত আচল ভাৰ্বটো হ'ল ৰিপেয়াৰ। এইটো পাষ্ট পাৰ্টিচিপললৈ গ'ল, তাৰ আগত বি ভাৰ্ব বহিলে।
কিন্তু প্ৰথম বাক্যটোত আকৌ দ্য ভিলেজাৰ্ছ আৰ ৰিপেয়াৰিং দ্য ব্ৰকেন ব্ৰিজ, ইয়াত ৰিপেয়াৰিং ই পাষ্ট পাৰ্টিচিপল হৈ থকা নাই, ই প্ৰেজেণ্ট পাৰ্টিচিপল, তাৰ কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ নিয়মটো হৈছে ভাৰ্বৰ শেষত ING, তাৰ আগত বি ভাৰ্ব। গতিকে ইয়াত কৰ্তাটোৱে নিজে কৰা বুজাইছে, কিন্তু বাকী দুটা বাক্যত ইয়াত কৰ্তা যি বহিছে দ্য ব্ৰকেন ব্ৰিজ, এই ব্ৰকেন ব্ৰিজটোৱে কাম কৰিব পৰা নাই, তাৰমানে ভাৰ্বৰ ফৰ্মটোৱে ইয়াক নিষ্ক্ৰিয় কৰি পেলাইছে। গতিকে বাকী দুটা বাক্য পেচিভ ভইচৰ বাক্য, ইয়াক পেচিভ কেনেকৈ কৰা হ'ল, ভাৰ্বৰ ফৰ্মৰ দ্বাৰা কৰা হ'ল। এতিয়া আমি সেইফালৰ পৰা যদি বিচাৰ কৰি চাওঁ তেনেহ'লে হোৱাট ইজ ভইচ, এইটো আমি কি বুলি ক'ব লাগিব? ভইচ ইজ এ ফৰ্ম অফ ভাৰ্ব ডেট শ্ব'জ ৱেডাৰ দ্য ছাবজেক্ট পাৰফৰ্মছ দ্য একশ্যন অৰ ইজ এফেক্টেড বাই ইট। গতিকে আমি হোৱাট ইজ ভইচ বুলি ক'লে এই ধৰণে আমি ইয়াৰ উত্তৰটো দিব পাৰোঁ। কিন্তু গ্ৰামাৰৰ প্ৰকৃত নিয়ম মতে এই আমাৰ যিটো 2 নম্বৰৰ উত্তৰ দিয়া হ'ল সেইটোহে প্ৰকৃত অৰ্থত হোৱাট ইজ ভইচৰ উত্তৰটো হ'ব। এতিয়া তোমালোকে বুজি পাইছা যে এক্টিভ আৰু পেচিভ এই দুটা ভাৰ্বৰ ফৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে মই তোমালোকক পেচিভত ভাৰ্বৰ ফৰ্ম কেনেকৈ থাকিব এই বিষয়ে উল্লেখ কৰিছোঁ, তোমালোকে নোট কৰি ল'বা। ফৰ্ম অফ ভাৰ্ব ইন পেচিভ ভইচ, প্ৰেজেণ্ট ইনডেফিনিট। বি ভাৰ্বৰ ৰূপ হ'ব এম, ইজ, আৰ প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল, তাৰমানে মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব। এইকেইটা হ'ল বি ভাৰ্ব। বি ভাৰ্বত এম, ইজ, আৰ এইকেইটা প্ৰেজেণ্ট ইনডেফিনিট টেন্স আৰু তাত মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকিব। তাৰপিছত পাষ্ট ইনডেফিনিট হ'লে ৱাজ, ৱেৰ প্লাছ ভি মানে মূল ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম। তাৰপিছত ফিউচাৰ টেন্সত হ'ব শ্বেল বি, উইল বি প্লাছ ভি পাষ্ট পাৰ্টিচিপল পি পি পাষ্ট পাৰ্টিচিপল ফৰ্ম। তাৰপিছত আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছত বি ভাৰ্বৰ ফৰ্ম হ'ব ইজ বিং, এম বিং, আৰ বিং প্লাছ ভি পাষ্ট পাৰ্টিচিপল। তাৰপিছত পাষ্ট কণ্টিনিউৱাছ ৱাজ বিং, ৱেৰ বিং প্লাছ ভি পি পি। ফিউচাৰ কণ্টিনিউৱাছ শ্বেল বি বিং, উইল বি বিং প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম। প্ৰেজেণ্ট পাৰফেক্ট টেন্স। বি ভাৰ্ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বি ভাৰ্ব যুক্ত হ'লে এনেকৈ হ'ব হেজ বিন, হেভ বিন প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল। পাষ্ট পাৰফেক্ট টেন্স হেড বিন প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল। ফিউচাৰ পাৰফেক্ট শ্বেল হেভ বিন, উইল হেভ বিন প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম। এতিয়া মই কেইটামান বাক্য ভইচ পৰিৱৰ্তন কৰি তোমালোকক দেখুৱাম। 1 নম্বৰ বাক্যটো চেণ্টেন্স নম্বৰ 1, ৰীতা ৰাইটছ দ্য পয়েম। এই বাক্যটো কেনেকৈ এতিয়া কি ভইচত আছে আৰু ইয়াক আমি কি ভইচলৈ নিব লাগে সেইটো সম্পৰ্কে আমি আলোচনা কৰি লওঁ। ৰীতা ৰাইটছ দ্য পয়েম, ৰীতাই কবিতাটো লিখে। ইয়াত কৰ্তাটো হৈ আছে ৰীতা, ছাবজেক্ট ৰীতা। এতিয়া যিটো ভাৰ্বৰ ফৰ্ম দিছে সেইটো এক্টিভ ফৰ্মত আছে। আমি পেচিভৰ ফৰ্মবিলাক ইতিমধ্যে তোমালোকক ওপৰত কৈ আহিছোঁ। গতিকে ইয়াত কৰ্তাটোৱে নিজে কৰা বুজাইছে। এইটো লিখা কামটো ৰীতাই নিজে কৰিছে। আৰু কি লিখে তাই? দ্য পয়েম, কবিতাটো। গতিকে আমি ভাৰ্বটো কিবা কাক বুলি প্ৰশ্ন কৰিলে
কৰ্মটো পাওঁ, অবজেক্ট পাওঁ। গতিকে দ্য পয়েম হ'ল অবজেক্ট। গতিকে আমি যদি জানিলোঁ যে ই এক্টিভ ভইচ, তেনেহ'লে ইয়াক আমি পেচিভ কৰিব লাগে। এতিয়া পেচিভলৈ নিম। পেচিভলৈ নিওঁতে অবজেক্টটো ছাবজেক্টৰ পজিশ্যনলৈ আহিব। দ্য পয়েমটো আমি আগবঢ়াই লৈছোঁ, ছাবজেক্টৰ ঠাইলৈ লৈ আহিলোঁ। দ্য পয়েম, দ্য পয়েম ছাবজেক্ট। গতিকে ছাবজেক্টৰ পিছত ভাৰ্বৰ কথা আহি যাব। এতিয়া ভাৰ্ব কেনেকৈ বহিব? ওপৰত তোমালোকক দেখুৱাই হ'ল যে ইয়াত ৰাইট এই ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ৰিটেন, আৰু তাৰ আগত বি ভাৰ্বৰ ৰূপ টেন্স অনুসৰি বহিব। ই প্ৰেজেণ্ট ইনডেফিনিট, গতিকে ইজ এম আই আহিব। দ্য পয়েম হ'লে ইজ হ'ব। দ্য পয়েম ইজ ৰিটেন, আৰু ছাবজেক্টটো বাই প্ৰিপজিশ্যনৰ অবজেক্ট হয়, গতিকে ই হ'ব বাই ৰিতা। গতিকে এই বাক্যটো আমি পেচিবলৈ নিওঁতে পালোঁ দ্য পয়েম ইজ ৰিটেন বাই ৰিতা। 2 নম্বৰ বাক্যটো, উই ডু নট ইট ৰ'টেন মেংগোজ। আমি গেলা বা পচা আম নাখাওঁ। এই বাক্যটো ভাৰ্বটো চাই আমি বুজি পালোঁ যে ই এক্টিভ ভইচত আছে। গতিকে আমি ইয়াক পেচিভ কৰিব লাগে। পেচিভ কৰিবলৈ হ'লে অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। ইয়াত অবজেক্ট কোনটো? নাখাওঁ যে বুলি ক'লে কি নাখাওঁ? ইয়াৰ উত্তৰটো পালোঁ ৰ'টেন মেংগোজ। পচা আম বা গেলা আম আমি নাখাওঁ, গতিকে ৰ'টেন মেংগোজটো আমি ছাবজেক্টলৈ আনিলোঁ। এতিয়া ৰ'টেন মেংগোজ, এই ছাবজেক্টৰ পিছত ভাৰ্ব আহিব। এতিয়া প্ৰথমতে বি ভাৰ্বৰ ফৰ্মটো আনি ল'ব লাগিব। এতিয়া ৰ'টেন মেংগোজ প্ৰেজেণ্ট ইনডেফিনিট টেন্স, গতিকে বি ভাৰ্বৰ ৰূপ আহিব এম ইজ আৰ, ইয়াত আৰটো আহিব বহু বচন। আৰু যিহেতু বাক্যটো নেগেটিভ হৈ আছে, নেগেটিভ কৰিবলৈ হ'লে ইজ এম আৰ এই অক্সিলাৰী ভাৰ্ববিলাকৰ পিছত নট দিলেই নেগেটিভ হয়। গতিকে আৰটোৰ পিছত আমি নট লগাই যাওঁ। ৰ'টেন মেংগোজ আৰ নট, আৰু ইটটো পাষ্ট পাৰ্টিচিপল হ'ল ইটেন। ৰ'টেন মেংগোজ আৰ নট ইটেন, আৰু উই ছাবজেক্টটো বাই পজিশ্যনৰ অবজেক্ট হ'লে বাই আছ। গতিকে ইয়াৰ পেচিভ ফৰ্মটো হ'ল ৰ'টেন মেংগোজ আৰ নট ইটেন বাই আছ। নেক্সট চেণ্টেন্স, হিজ বাইচিকল হেজ বিন ষ্ট'লেন। এই বাক্যটো মন কৰা। এতিয়া প্ৰথমতে আমি বিচাৰ কৰিব লাগে এই বাক্যটো এক্টিভ নে পেচিভ। এতিয়া আমি ভাৰ্বটো চাব লাগিব। ষ্ট'লেন, এইটো পেচিভ। ষ্ট'লেন পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে। ষ্ট'লেন, তাৰ আগত বি ভাৰ্ব এটা পালোঁ বিন। গতিকে আমি বুজি পালোঁ যে ই পেচিভত আছে। কি টেন্স? এই হেজটোৱে বুজাই দিলে যে ই প্ৰেজেণ্ট পাৰফেক্ট টেন্স। গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য, আৰু ই পেচিভ ভইচৰ, পেচিভ ফৰ্মত আছে। কিন্তু পেচিভ ফৰ্মত আছে, কিন্তু ইয়াত এটা বস্তু নাই। এই বাই প্ৰিপজিশ্যনৰ যিটো অবজেক্ট থাকে, যিটোক এজেণ্ট বুলি কোৱা যায়, বাই এজেণ্ট, সেইটো কিন্তু ইয়াত নাই। তাৰমানে কাৰ দ্বাৰা চুৰ কৰা হ'ল সেইটো উল্লেখ নাই ইয়াত। গতিকে এনে ক্ষেত্ৰত আমি কৰ্তা এটা সমূহীয়া যিটো কমন যিটো ছাবজেক্ট, তেনেকুৱা এটা ছাবজেক্ট আমি ধৰি ল'ব লাগিব। এতিয়া তাৰ চাইকেলখন, বাইচিকলখন চুৰি হ'ল। কোনে চুৰ কৰিলে আমি নাজানো। গতিকে ইয়াত আমি কৰ্তাটো ধৰিব লাগিব কোনোবাই। সেইকাৰণে আমি কৰ্তাটো লৈ ল'লোঁ চামবাডি বা চামৱান। এতিয়া আমি ছাবজেক্ট ধৰি ল'লোঁ চামৱান। তাৰপিছত আমি বুজি পালোঁ যে ই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'বলৈ হ'লে মানে হেজ হেভ আহিব লাগিব। সেইকাৰণে চামৱানৰ পিছত বা চামবাডিৰ পিছত আমি হেজ দিব লাগিব। চামবাডি হেজ। তাৰপিছত আকৌ বি ভাৰ্ব দৰকাৰ নাই। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আকৌ বি ভাৰ্ব নাহে। চিধা চিধি ভাৰ্বটো হেজ হেভৰ পিছত পাষ্ট পাৰ্টিচিপল আহে। গতিকে ষ্ট'লেন হ'ব। চামবাডি হেজ ষ্ট'লেন। কি চুৰ কৰিলে? হিজ বাইচিকল। গতিকে এতিয়া আমি এক্টিভলৈ আনিলোঁ বাক্যটো। এক্টিভৰ বাক্যটো ফৰ্মটো হ'ল চামবাডি হেজ ষ্ট'লেন হিজ বাইচিকল। পিছৰ বাক্যটো মন কৰা। ডিড দ্য হাণ্টাৰ কিল দ্য টাইগাৰ।
এই বাক্যটো হ'ল ইণ্টাৰগেটিভ, প্ৰশ্নবোধক বাক্য। এতিয়া আমি ইয়াৰ ভইচটো পৰিৱৰ্তন কৰিব লাগে। কি ভইচত আছে তোমালোকে মন কৰিছাই যে ভাৰ্বটো চাই আমি গম পাইছোঁ ই এক্টিভ ভইচত আছে। খালি বাক্যটো প্ৰশ্নবোধক হৈ আছে। প্ৰশ্নবোধকনো কেনেকৈ হৈছে? ছাবজেক্টৰ আগত ভাৰ্ব আনি পেলাই প্ৰশ্নবোধক কৰা হৈছে। দ্য হাণ্টাৰ এইটো ছাবজেক্ট, ই প্ৰশ্নবোধক কৰিবৰ কাৰণে কিল ভাৰ্বটো ছাবজেক্টৰ আগলৈ নাহে, গতিকে ডু ভাৰ্বৰ সহায়ত আমি প্ৰশ্নবোধক কৰিলোঁ। পাষ্ট টেন্স কাৰণে ডিড লাগিলে, ডিড দ্য হাণ্টাৰ কিল দ্য টাইগাৰ। এতিয়া ইয়াত অবজেক্টটো উলিয়াই লোৱা। ইয়াত অবজেক্ট হ'ব, এতিয়া কি ভাৰ্বটোক কি বা কাক বুলি প্ৰশ্ন কৰিলে? মাৰিলেনে? কি মাৰিলেনে সুধিছে। কি মাৰিলেনে? বাঘটো। গতিকে দ্য টাইগাৰটো হ'ব অবজেক্ট। গতিকে আমি পেচিবলৈ আনোতে দ্য টাইগাৰটো ছাবজেক্টৰ ঘৰলৈ আনিম। পোনে টাইগাৰটো আমি মনতে ভাবি ল'লোঁ, কিন্তু ই যিহেতু প্ৰশ্নবোধক, গতিকে দ্য টাইগাৰৰ আগত আকৌ ভাৰ্ব এটা আহিব লাগিব। কি ভাৰ্ব আহিব? ইয়াত আমি পেচিভলৈ নিওঁতে ই পাষ্ট ইনডেফিনিট টেন্সত আছে, গতিকে ইয়াত পেচিভত বি ভাৰ্বৰ ৰূপ এটা আহিব, ৱাজ আৰু ৱেৰ। সেই কথাটো তোমালোকে মন কৰিব লাগিব। আৰু এইবিলাক ৱাজ ৱেৰ এইবিলাক অক্সিলেৰী, গতিকে ইণ্টাৰগেটিভ বা প্ৰশ্নবোধক কৰিবলৈ হ'লে অক্সিলেৰী ভাৰ্ববিলাক ছাবজেক্টৰ আগলৈ আহিব পাৰে। গতিকে ইয়াত আমি যিহেতু পেচিভ কৰোঁতে ৱাজ ভাৰ্বটো বা ৱেৰ ভাৰ্বটো দিব লাগিব, গতিকে আমি সেইকেইটা ৱাজ বা ৱেৰটো আমি আগলৈ আনিব লাগিব। এতিয়া ছাবজেক্ট কি হ'ব? ছাবজেক্টটো ইয়াত পেচিভত ছাবজেক্টটো হ'ব দ্য টাইগাৰ। গতিকে দ্য টাইগাৰ হ'লে ৱেৰটো নহ'ব, ৱাজ হ'ব। সেইকাৰণে দ্য টাইগাৰৰ আগত আমি ৱাজটো প্ৰথমে বহুৱাই লওঁ, ৱাজ দ্য টাইগাৰ। তাৰপিছত মূল ভাৰ্বটো কিল, পাষ্ট টেন্স, ইয়াৰ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম একেই থাকে, কিল্ড। সেইকাৰণে ই হ'ব ৱাজ দ্য টাইগাৰ কিল্ড, তাৰপিছত বাই দ্য হাণ্টাৰ। পিছৰ চেণ্টেন্সটো চোৱা। হোৱাট ইজ চি ৰাইটিং? এই বাক্যটো এটা প্ৰশ্নবোধক বাক্য। ইয়াৰ ভইচটো পৰিৱৰ্তন কৰিব লাগে। আমি এক্টিভ আৰু পেচিভটো প্ৰথমে বিচাৰ কৰি লওঁ। ইয়াত আমি ভাৰ্বৰ ফৰ্মটো চাওঁ। ইয়াত ভাৰ্বৰ ফৰ্মটো এটা দেখিছোঁ ইজ, আৰু আনটো হ'ল ৰাইটিং। তাৰমানে ই পাষ্ট পাৰ্টিচিপল ফৰ্মত থকা নাই, যদিও ইজ টু বি ভাৰ্ব, কিন্তু মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থকা নাই, ই ৰিটুন হৈ থকা নাই। সেইকাৰণে আমি বুজি পালোঁ যে ই এক্টিভ ভইচত আছে। গতিকে আমি এতিয়া ইয়াক পেচিবলৈ নিব লাগে। আৰু এতিয়া পেচিবলৈ নিবলৈ হ'লে আমি অবজেক্ট বিচাৰিব লাগিব। ইয়াত অবজেক্ট কোনটো? হোৱাট ইজ চি ৰাইটিং? তাই কি লিখিছে? এতিয়া আমি চোৱা, আমি এটা বাক্য ল'লোঁ যেনিবা, চি ইজ ৰাইটিং আ পয়েম। তাই এটা কবিতা লিখিছে। কিন্তু আমি এতিয়া কবিতা লিখিছে নে কি লিখিছে নাজানো, সেইকাৰণে প্ৰশ্ন সুধিলোঁ হোৱাট বুলি। গতিকে হোৱাটটোৱে কাৰ সলনি বহিলে? নিশ্চয় হোৱাটটোৱে পয়েমটোৰ সলনি বহিলে। তাৰমানে পয়েমটো হ'ল অবজেক্ট, তাই এটা কবিতা লিখিছে। কি লিখিছে? এটা কবিতা। গতিকে অবজেক্টটোৰ সলনি হোৱাটটো বহিছে। সেইকাৰণে হোৱাটটো অবজেক্ট, আৰু আমি পেচিভ কৰিবলৈ হ'লে তাকেই ছাবজেক্ট কৰিব লাগিব। আকৌ এইটো কথা মন কৰিবা, সাধাৰণতে হোৱাটটোৱে অবজেক্টটোকে বিচাৰে, যেনে হুটোৱে ছাবজেক্টটোক বিচাৰে, হোৱাটটোৱে অবজেক্টক বিচাৰে। গতিকে ইয়াত অবজেক্টটো আৰম্ভণিতে বহিব ছাবজেক্ট হৈ। এতিয়া হোৱাটটোকে আমি ছাবজেক্ট কৰিলোঁ। তাৰপিছত ভাৰ্বৰ কথাটো চিন্তা কৰোঁ। ই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, গতিকে হোৱাটৰ পিছত আহিলে বি ভাৰ্ব, ইজ আৰু কণ্টিনিউৱাছ বিং, হোৱাট ইজ বিং। আৰু এতিয়া ৰাইটিংটো ৰাইটৰ পৰা আহিছে, গতিকে ৰাইটৰ পাষ্ট পাৰ্টিচিপল হ'ব ৰিটন, হোৱাট ইজ বিং ৰিটন। তাৰপিছত ছাবজেক্টটো বাই পিছন অবজেক্ট বাই হাৰ। My dear students, this is all for today. In future, we will discuss more about it. Let us stop here today. Thank you.